গুড মৰ্ণিং আমাৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আমাৰ শুই উঠা অকণমান দেৰি হ'লেও দেৰিকৈ হ'লেও দিনটো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাই যাব শেষলৈকে আৰু কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাম। কালি বনোৱা কেকটো যে আছিলে আজি ৰাতিপুৱা সেইটো দিয়ে চাহ খাম। হেল্ল' গাইজ, গুড আফটাৰনুন। গুড আফটাৰনুন ক'ব পাৰিবানে? আমি ওপৰলৈ কাপোৰ নিবলৈ আহিছোঁ। কেইটা বাজিলে? 2:30মান বাজিলে। ৰ'দটো ওলাইছে। তাৰপিছত এইফালে আমাৰ মায়ে ইয়াতে ধান শুকুৱাই থৈছে, ৰ'দত দি থৈছে। ধানখিনি চপোৱাৰ আগতে কাপোৰখিনি লৈ যাব লাগিব, নহ'লে ধূলি হ'ব যে গোটেই। সেইকাৰণে কাপোৰখিনি লৈ যাম, তাৰপিছতে মায়ে ধান চপাব। মাৰি দিয়া দেই। তাই পূৰা ভাল পায় ইয়াতে আহি, মুকলি পায় যে। এইটো আনিলা? এইটো ধূলি আছে মা, এইবোৰ দেখিছা নাই? ধূলি, গোটেই ধূলি আকৌ। বগৰী খাবলৈ বুলি ভাবিছোঁ। কাঁহ ধৰি আছে আমাৰ, হ'লেও এৰা নাই। বতৰৰ ফল বতৰত নাখায়, কেতিয়া খাম হয় নাই? কাঁহ ছিগি যাব আজি একদম। কেঁচা বগৰী পিচি খাই দিম। আজি ঘৰলৈ বেপাৰী এজন আহিছিলে। মায়ে কিবা কিবি ল'লে, মই আকৌ কম দামতে পাই এই বেড কভাৰখন লৈ থ'লোঁ। আৰু ছোৱালীজনী হোৱাৰ পৰা ইমান বেড কভাৰ দৰকাৰ হয় নহয়, কি ক'ম আৰু। সদায় এখন ধুবই লাগে, আৰু ধুওঁতে যে মোৰ গোটেই বেড কভাৰৰ ৰং গুচি গৈছে। আৰু কালি আন এজন বেপাৰীৰ পৰা এই কাপোৰযোৰ ল'লোঁ।
কিমান দামত ল'লোঁ আপোনালোকে অনুমান কৰি কমেণ্ট কৰিবচোন। আমাৰ মানে আজি সোণৰ খুৰীয়ে ঘৰলৈ গৈছে। তাৰপিছতে এতিয়ালৈকে বাৰু বিচৰা নাই, মানে ওচৰৰ ককায়েক তাৰপিছতে খেতি আছে, সি খেলি আছে লগতে। কিন্তু ৰাতিকে কি বিহু দেখুৱাই আৰু তাইক মানে এনেকুৱা হ'ল নহয়, এতিয়া মই মানে তাইক লৈ পেলাই বেলেগতো থাকিবগৈ নহয়, ঘৰৰ মানুহবোৰ বিচাৰি আমনি কৰি থাকে। তাৰপিছতে ইয়াতো মানে যদি ঘৰৰ মানুহবোৰ কোনোবা ক'বলৈ যায় তাৰমানে বিচাৰি থাকে, দৰজা খুলি খুলি ধূপ ধুনাই থাকে। আজি কি ৰূপ লয় আৰু চাই থাকিব আপোনালোকে, মই দেখুৱাম বাৰু দেই আপোনালোকক। খুলি দিছোঁ। এইটো কোন? ভাইটি কৈ দিয়া আকৌ, কৈ দিয়া আকৌ, ভাইটি কৈ দিয়া। ব'লা যাওঁগৈ। ভণ্টি নাই দেখিছা নাই? বিচনাত নাই ভণ্টি, ব'লা যাওঁ ব'লা।